নমস্কাৰ, মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্ণাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে গণেশ চতুৰ্থীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি গণেশ চতুৰ্থী হোৱা কাৰণে মই পুৱা ভাগতেই গণেশগুৰিত অৱস্থিত গণেশ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ আৰু গণেশ মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে মই কিছু অংশ ভিডিঅ' কৰি ৰাখিলোঁ। ভাবিলোঁ আপোনালোককো আজি গণেশ মন্দিৰৰ পৰিৱেশৰ কিছু অংশ দেখুৱাওঁ। এয়া গণেশ মন্দিৰৰ মূল মন্দিৰ ভাগ আৰু এই মূল মন্দিৰ ভাগতে আজি ভক্তগণৰ সমাৱেশ ঘটিছে আৰু ভক্তগণৰ সমাৱেশ বৃদ্ধি হোৱাৰ কাৰণেই মূল মন্দিৰ ভাগত চাকি বন্তি দিয়াৰ সলনি তাৰ সন্মুখত বিপৰীত ফালে যিখন ফিল্ড আছে সেই ফিল্ডতে চাকি বন্তি দিয়াৰ সুবিধা কৰি দিছে। এয়া মূল মন্দিৰ ভাগৰ ভিতৰত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কিয়নো বহুত ভিৰ হ'লে মই ভিডিঅ' কৰিবলৈ অলপ অসুবিধা পাওঁ। যথেষ্ট ভিৰ হৈছে আৰু যথেষ্ট ভিৰ হোৱাৰ কাৰণেই তেখেতসকলে লাইন পাতি সোমোৱাৰ ব্যৱস্থা কৰিছে। এটা চাইডে প্ৰৱেশ দিছে আৰু এটা চাইডে প্ৰস্থান দিছে, তেতিয়া খুব নিয়াৰিকৈ ভক্তগণেও দৰ্শন কৰিবলৈ সুবিধা পাইছে। এয়া মূল মন্দিৰ ভাগ খুব আকৰ্ষণীয়কৈ সজাই তুলিছে। যদিও ৰাতি বহুত বেছি ভাল লাগিব লাইটিঙৰ কাৰণে, কিন্তু দিনতো খুবেই ভাল লাগিছে মন্দিৰ ভাগ। এয়া মূল মন্দিৰ ভাগ আৰু মূল মন্দিৰ ভাগৰ সন্মুখতেই এয়া ভক্তগণে লাইন কৰি আছে মন্দিৰত প্ৰৱেশ কৰিবৰ কাৰণে আৰু এয়া চাকি বন্তি দিবৰ কাৰণে যি সুবিধা কৰি দিছে সেই স্থান আৰু চাকি বন্তি দিয়াৰ স্থানৰ সন্মুখত এয়া ফুল, ধূপ, চাকি, প্ৰসাদৰ দোকান আছে। তাৰ পৰাই ভক্তগণে সামগ্ৰীসমূহ লৈ ইয়াত চাকি বন্তি দিবলৈ আহিছে আৰু চাকি বন্তি দিয়াৰ সুবিধা কৰা স্থানতো ইয়াত ভগৱান গণেশৰ মূৰ্তি আছে, ইয়াতো ভক্তগণে সেৱা কৰি গৈছে। এয়া চাকি বন্তি দিয়াৰ স্থান। খুব ধুনীয়াকৈ তেখেতসকলে ব্যৱস্থাসমূহ কৰিছে আৰু আজি গণেশ চতুৰ্থীৰ দিনা মোৰো গণেশ মন্দিৰ দৰ্শন কৰিবলৈ আহি খুবেই মনটো ভাল লাগি আছে আৰু তাৰে কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পুনৰবাৰ আপোনালোকক গণেশ চতুৰ্থীৰ শুভকামনা জনালোঁ আৰু গণপতি বাপাই সকলোৰে মংগল কৰক।